নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বুলিকা। আজি আপোনালোকলৈ এটা নতুন কাহিনী লৈ আহিছোঁ। যদি কাহিনীটো শুনি ভাল লাগে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই কাহিনীটোৰ জৰিয়তে মই আজি ক'বলৈ ওলাইছোঁ ভগৱান শ্ৰীকৃষ্ণক 15 দিন বান্ধি ৰখা হৈছিল কোনে কেনেকৈ। এই কাহিনীটোৰ জৰিয়তে ক'ম, আহক কাহিনীটো শুনো। মহাৰাষ্ট্ৰৰ কৃষ্ণা নদীৰ কাষত এখন গাঁৱত পদৰীনাথৰ এগৰাকী ভক্ত আছিল, যাৰ নাম আছিল চুকুবাই। ভগৱান কৃষ্ণৰ প্ৰিয় ভক্ত আছিল। মহাৰাষ্ট্ৰত পণ্ডৰপুৰ নামৰ এটা মন্দিৰ আছে। তাত কৃষ্ণ ৰুক্মিণী অৰ্থাৎ পদৰীনাথ ভগৱান বুলি তাত পূজা কৰে। চুকুবায়ে পদৰীনাথৰ বিষয়ে বহুত শুনিছে। মনত সদায় ভাবে, হে প্ৰভু, তোমাৰ দৰ্শন মই কেতিয়া কৰিম, কেতিয়া যাম পদৰীপুৰ। এনেকুৱা সময়ত আমাৰ কি হয়, বিশেষকৈ আমাৰ পৰিয়ালৰ মানুহে আমাক বাধা দিয়ে, আমাৰ বিৰুদ্ধে মাত মাতে, আৰু আমাৰ পৰিয়াল যেতিয়া বিৰোধ বনে তেতিয়া কিন্তু সেই ভক্তিৰ আনন্দ দুগুণ বাঢ়ি যায়। চুকুবাইৰ লগতো তেনেই পৰিস্থিতি হৈছিল। চুকুবাইৰ বিয়া হৈ গৈছিল। শাহু শহু আৰু চুকুবাইৰ মানুহজনৰ লগত সুখেৰে আছিল। কিন্তু গোটেই তিনিটাৰ ৰাশিফল একে আছিল। ভগৱানৰ লগত দূৰলৈকে একো সম্বন্ধ নাছিল, অৰ্থাৎ ভগৱানৰ পূজা পাঠ নকৰিছিল। যদি কেতিয়াবা বোৱাৰী চকু বাই কৰিছিল তেতিয়া সেয়াক খং কৰিছিল, খুব গালি গালাজ দিছিল। শাহুৱেকে কৈছিল, গোটেই দিনটো এইবোৰকে কৰি থাক আৰু বেলেগ কাম নাই, এই বুলি গালি দিছিল। চুকুবায়ে ঘৰৰ সকলো কাম কৰিছিল যদিও মুখত ভগৱান কৃষ্ণৰ নাম লৈছিল, বিঠোলা বিঠোলা এনেদৰে। মহাৰাষ্ট্ৰত ভগৱানক বিঠোলা বুলি কয়। চুকুবাই যিখন গাঁৱত থাকে সেই গাঁওখনৰ পৰা পদৰীনাথ মন্দিৰলৈ বুলি সাধু সন্ত মহাত্মাসকলৰ অহা যোৱা কৰি থাকে। চুকুবাই ভাবিছিল, মই কেতিয়া যাম, পদৰীনাথৰ মোক কেতিয়া মাতিব। চুকুবাই দিনে ৰাতিয়ে কান্দিছিল, মই কেতিয়া যাবলৈ পাম। ভগৱানে বহুত পৰীক্ষা লৈছিল। এদিন চুকুবাই কৃষ্ণা নদীত পানী ভৰাবলৈ গৈছিল। তেতিয়া কেইজনীমান লগৰীয়াই কথা পাতি আছিল যে আমি পদৰীনাথ যাম, তুমি যাবা নেকি। চুকুবায়ে এনেও বিচাৰি ফুৰিছিল। লগে লগে কলটো তাতে থলে আৰু ঘৰৰ পৰা যি কাপোৰ পিন্ধি আহিছিল তেনেকৈয়ে গুচি গ'ল। তাৰে এজনী লগৰীয়াই পানী ভৰাই আছিল আৰু লগে লগে শাহু শহুক আহি কৈ দিলেহি, ক'লেহি যে তই ইয়াত কাম কৰি আছ, তোৰ বোৱাৰীয়ে সেইফালে নাচি নাচি সাধুসকলৰ লগত মজা কৰি ক'ৰবালৈ গৈ আছে। শাহুৱেকে লগে লগে পুতেকক ক'লে যে যা জল্দি গৈ লৈ আনগৈ, ধৰি চোঁচৰা মাৰি মাৰি আনিবি। তাইৰ ইমান সাহস, আমাক নোকোৱাকৈ গুচি গৈছে। পুতেক গ'ল আৰু টানি আনিলে আৰু খুব মাৰিলে। চুকুবাই হাঁহি হাঁহি মাত্ৰ মুখত ভগৱানৰ নাম ল'লে, বিঠোলা বিঠোলা এইদৰে। চুকুবাই খুব মাৰিছিল, গোটেই শৰীৰত ৰঙা পৰি গ'ল, কিন্তু ভগৱানৰ নাম ল'বলৈ এৰা নাই। শাহুৱেকে কৈছে, ই এনেকৈ নামানিব, আকৌ পলাই যাব, গতিকে ইয়াক ৰছীৰে বান্ধি থ'ব লাগে। কেনেকৈ পলাই যায় আমিও চাওঁ। এডাল ৰছী আনিলে আৰু চুকুবাইক বান্ধি থ'লে। ভোকে পিয়াহে কেইবাদিনো পাৰ হৈ গ'ল। ঘৰৰ মানুহে কৈছে, এতিয়াও মান্তি হৈ যা, খাবলৈ দিম, কিন্তু চুকুবাই কাৰো কথা শুনা নাই। ভোকে পিয়াহে বহুদিন পাৰ হৈ গ'ল। ইফালে পদৰীনাথৰ হৃদয় গলিবলৈ ধৰিলে। ভগৱানে শাহুৱেকৰ ৰূপ ধাৰণ কৰি চুকুবাইৰ ওচৰলৈ আহিল। চুকুবাইক ভগৱানে স্পৰ্শ কৰিলে আৰু ক'লে, ইমান দিনে বান্ধনত আছা, নাখাই নবৈ, তোমাক এনেকৈ দেখা পাই বেয়া লাগিছে, লোৱা অলপ খাই লোৱা। চুকুবাই ভাবিছে, শাহুৱেকৰ মনটো ইমান জল্দি কেনেকৈ পৰিৱৰ্তন হ'ল, নিশ্চয় ভগৱানেই কৰিলে চাগে। তেতিয়া চুকুবাই ক'লে, মোক সঁচাকৈয়ে খাবলৈ দিছেনে? যদি দিছে মোক খাব নালাগে, তাৰ সলনি মোক পদৰীনাথ ধামলৈ যাবলৈ দিয়া, মই তালৈ যাব বিচাৰোঁ। ঠিক আছে যা, এই বুলি ভগৱানে ৰছী খুলি দিলে আৰু যেনেকৈ ৰছী খুলিলে চুকুবাই দৌৰিলে আৰু অলপো যাতে সময় নষ্ট নহয়। বিঠল বিঠল বুলি গাই গাই পদৰীনাথ মন্দিৰৰ ফালে দৌৰি দৌৰি যাবলৈ ধৰিলে। ফালে আচল শাহুমা চুকুবাইক চাবলৈ বুলি আহিল। এতিয়া ভগৱানে ক'লে, যদি কেনেবাকৈ গম পায় চুকুবাইৰ কথা, আকৌ তাইক ধৰি আনি মাৰ পিট কৰি বান্ধি থ'ব। সেইকাৰণে ভগৱানে চুকুবাইৰ ৰূপ ধাৰণ কৰি ৰছীৰে বান্ধি ল'লে। 15 দিনলৈকে এনেকৈয়ে ভগৱান বান্ধোনত বান্ধি থাকিল।
আনফালে চুকুবায়ে আনন্দেৰে মন্দিৰ দৰ্শন কৰিলে। চুকুবায়ে যেতিয়া বদ্ৰীনাথ ধামৰ পৰা উভতি আহিল তেতিয়া পুতেক শাহু-শহুৰে সুধিলে, "কৰ পৰা আহিলি? তোকতো আমি ভিতৰত বান্ধি থৈছোঁ, কেনেকৈ ৰছী খুলি ওলালি?" তেতিয়া চুকুবায়ে ক'লে, "কিয়, আপুনিয়ে দেখোন মোক খুলি দিছিল।" শাহুৱেকে আচৰিত হৈ গ'ল। তাৰ পাছত চুকুবায়ে সকলো কথা ক'লে। শাহুৱেকে আচৰিত হৈ গ'ল আৰু ক'লে, "মই ইমান দিনৰ পৰা ভিতৰত কাক বান্ধি থৈছোঁ তেন্তে?" সেইবুলি ভিতৰলৈ গ'ল। চুকুবায়ে শাহুৱেকে গম পালে যে মই ইমান দিনৰ পৰা ভগৱানকে বান্ধি থৈ দিছিলোঁ। এই কথা গম পোৱাৰ লগে লগে শাহু-শহুৰ আৰু পুতেকৰ চকুপানী ওলাল আৰু চুকুবায়ে ক্ষমা খুজিলে। সেইদিনাখনিৰ পৰাই গোটেই তিনিওটা মিলি ভগৱানক পূজা কৰিবলৈ ধৰিলে। আজিৰ কাহিনীটো মই ইয়াতে সামৰিছোঁ। যদি ভাল লাগে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। বাই ফ্ৰেণ্ডছ।